মৰ্নিং আমি আজি পুৰা বৰষুণ দি আছে ছাতিটো দেখা দে মইনা ছাতিটো এইটো ছাতি লৈছোঁ ঘৰৰে কচু কাটিম আৰু তোমাৰ জিকা কাটিম তো সেইখিনি কাটি কিনে আজি পুৰা বনাম শল মাছৰ মাথাৰে বনাম কচুটো তো বলক আমাৰ লগত আপোনালোকেও বলক এনজয় কৰক বৰষুণৰ বতৰটো তো আমি আহি আছোঁ এতিয়া বাপৰে কি বৰষুণ পুৰা বৰষুণত তিতি তিতি আজি চব্জি কাটিম এই কেইজনী ছাতি লৈ আহি আছে পুৰা ছাতি আমাৰ দেখোন বিল্ডিংখন বেয়া হৈ থাকিলে আমাৰ এই বিল্ডিং হে হে ক'ত কাপোৰ ত' এতিয়া মই কাটিম কচু আৰু জিকা বাকী তেতিয়া অলপমান চাফা কৰি গৈছোঁ এই তোমাৰ কি কয় বিলাহী গছবিলাক গোটেই মৰি গৈছে সেইবিলাক উঘালি দিলোঁ কি হ'ল অ' হে কাৰ্পেটখনো জিকি থাকিলে আমাৰ মই না কাৰ্পেটটো শুকাইছিলে ন এই দেখিছেনে কাৰ্পেটখন কালি ইমান কষ্টকৈ ধুলোঁ আজি এয়া জিকি থাকিলে ক'ত দিবি দিয়া কাৰ্পেট হে তেৰি ছাতি ল'লোঁ এয়া কটাৰীখনো ল'লোঁ চ' মই এতিয়া পূৰা কচু কাটিম চ' এতিয়া মাইনাই ছাতিটো ধৰি দিব মোক আৰু পূৰা মই এতিয়া কচু কাটিম পূৰা ঠেনঠেনীয়াকৈ কাটি দিম এয়া দেখিছে এয়া পূৰা শল মাছৰ মাথাৰে খাব লাগিব পূৰা কচুখিনি কাটি শেষ কৰিছোঁ আৰু পূৰা গুৰৰ পৰা কাটিছোঁ কিয়নো মানে সেয়া পখা লাগিব এতিয়া মানে পখা ধৰিব এয়া যিখিনি আছে গোটেই কাটিম এডালো নথওঁ পূৰা কাটিলোঁ এয়া সৰু মৰু চব যিমান আছে চব কাটিলোঁ চ' কাটা হ'ব আৰু এতিয়া এয়া হৈ গ'ল গোটেই কাটিলোঁ এতিয়া মই এইটো এফালে আহি আছোঁ ইয়াতো আছে এডাল কচু চ' মই এয়া কাটি ল'লোঁ এতিয়া কাটিম মই তোমাৰ গোটেইখিনি কচুখিনি কাটি পেলাই এতিয়া কাটিম মই জিকা কেইটামান জিকা আছে সেইখিনি মই কাটি ল'ম এয়া পূৰা লাগি আছে জিকা পূৰা কাটিলোঁ এতিয়া খোৱাহে কথা আৰু জিকাখিনি পূৰা তিতি তিতি মই অৱস্থা নাই ইয়াতো আছে কাটিলোঁ পূৰা ডেঞ্জাৰকৈ এ বাবু পূৰা কচু কাটা হৈ গ'ল আমাৰ এয়া জিকা ওলালে তোমাৰ 1 কিলোমান ওলালে কেইটকাৰ গুটি ৰুইছিলোঁ মই না আমি 10 টকা তিতি তিতি কচু কাটিলোঁ তোমাৰ জিকা কাটিলোঁ এতিয়া আমি জিকা বনাম আমাৰ মইনাই বাচি আছে এইটো মইনা দেখাই দে আমাৰ ৰাণী এই কি হ'ল ৰাণী আমাৰ কচু বাচি আছে আৰু আমি পূৰা জিকা কাটিলোঁ এইখিনি আৰু মই বনাইছোঁ এতিয়া বহাই দিছোঁ তোমাৰ কুকাৰত দাল আমাৰ কচু কাটা হৈ গ'ল মইনা কি কি কাটিলে বাৰু মই দেখাই দি আছোঁ আপোনালোকক খুৱাই নোখোৱাই চব সমানকৈ কাটিছে আমাৰ ৰাণীয়ে দিলদাৰ ৰাণী হাতখন দেখাই দে কচু কাটা দেখিছে ইমান ধুনীয়া জেতুকা লাগিছে আৰু দেখিছে নাই এইবোৰ ইমান ডাঙৰ ডাঙৰ পাতবিলাকো দিব বোলে এই কচু ভাজিত বাপৰে ইমান ডাঙৰ এইবিলাকো বোলে মইনাই দিব এইটো আমাৰ দিদি কাটিছে ছাৰ মই কাটিছোঁ আৰু মই দিলোঁ এতিয়াই ধুই মেলি এয়া সৰু সৰুখিনি দিছোঁ সৰুখিনি সিজি যাব তো এতিয়া মই মাছৰ মূৰাৰে বনোৱাহে একদম খাতৰানাক বনাম নহয় না আমি কচু কিহেৰে বনাম কি মাছ শ'ল মাছ আমি একদম যি টি ভিডিঅ' কৰি থাকোঁ আৰু টাইম পাছ আমাৰ কাৰণে এইটো অলপ মৰম দিবচোন আপোনালোকে আমি আৰু একদম নতুন ব্লগ বনাম আৰু কি যে বনাম ৰাস্তা ঘাটে যায় ভিডিঅ'বোৰ আমাৰ শ্বেয়াৰ কৰি দিব
আমাৰো ফেমাছ হ'বলৈ মন যায় নহয় ন মাইনা পুৰা মন যায় পইচা চইচা পালে চবকে ভগাম মা কচম কৈছোঁ যদি মানুহে কয় ন ইউটিউবত বোলে সেয়া পইচা পায় আমি পূৰা পইচা ভগাম আমাক নালাগে পূৰা লাইক কৰি যা লাইক কৰিলে হ'ল কমেণ্ট কৰিলে হ'ল কোনে কৰিছে আৰু মই ছাবস্ক্ৰাইব কৰিছোঁ বুলি মেছেজ কৰি মানে কমেণ্ট এটা চ' হৈ গ'ল এইখিনি হৈছে দালি চ' এইখিনি হৈছে জিকা যিখিনি জিকা কাটিছিলোঁ এতিয়া মই দালিত মই মেষ্টা টেঙা এড কৰিম চ' মেষ্টা টেঙাখিনিও মই এতিয়া ছিঙি আনিম এতিয়া মই গৈ আছোঁ মেষ্টা টেঙা ছিঙিব এয়া মইনাই কচু কাটি আছে এয়া মেষ্টা টেঙা খাই খাই পাত নোহোৱাই হৈ গৈছে তথাপিও আছে মেষ্টা টেঙা চ' এয়া মেষ্টা টেঙাখিনি মই ছিঙিলোঁ এতিয়া পূৰা কমপ্লিট চ' হৈ গ'ল মোৰ মেষ্টা টেঙা ছিঙা এতিয়া ধুই মেলি ল'লোঁ পূৰা দালিত মই এড কৰি দিলোঁ এতিয়া ভাল লাগিব দালিখিনি খাই কেনে টেংচি আপোনালোকে এনেকৈ খায়নে বাৰু এইখিনি হৈছে জিকা আৰু আলু আমাৰ এতিয়া কচু কটা ৰেডি পূৰা কি কয় এক কেৰাহী এক চৰিয়া এক গামলা আৰু তোমাৰ পিঁয়াজ আৰু একদম ডেঞ্জাৰকৈ খুন্দো না ইয়াতে পূৰা আদা নহৰু এইখিনি আছে বাকী আৰু তেল গৰম হৈ গ'ল মই লৈ আহিবিচোন আমাৰ মহিলা মোক হেল্প কৰি আছে একদম পূৰা মোৰ তেল গৰম হৈ গ'ল আৰু হৈ গ'ল তোমাৰ এইখিনি হৈছে মাছৰ মূৰা আৰু এইখিনি হৈছে কচু পূৰা একচৰীয়া এইখিনি পিঁয়াজ তেলত দিলোঁ বাকী ভিডিঅ'খিনি একদম কমপ্লিট কৰাৰ পিছত মই দেখাম পূৰা ৰন্ধা বঢ়া আমাৰ কমপ্লিট হ'ল একদম ঘামি জামি মোৰ একদম উৎপাত আৰু এয়া কচু আৰু মাছৰ মূৰা হৈ গ'ল আৰু তোমাৰ জিকা ভাজিখিনিও হৈ গ'ল চ' আমাৰ মানে এতিয়া গা ধুব ওলাইছে এতিয়া তাই গা ধুবগৈ গৈ পেলাই গা ধুই আমি একেলগে ভাত খাম এতিয়া আৰু মোৰ বাচন বৰ্তন ধুব আছে চ' মই বাচন বৰ্তনো ধুই লওঁ মানে গা ধুই আহিবা সোনকালে গা ধোৱাৰ পিছত তাই কৈছে কি নাচিব বোলে তাই গা ধুব যাব এতিয়া আৰু মোৰ ৰান্ধি বাঢ়ি একেবাৰে বাচন চব ধোৱা হৈ গ'ল এয়া এইখিনি থৈ দিলোঁ বাচন চাচন এনেকৈ এতিয়া বাই আপোনালোকৰ পৰা বিদায় লৈছোঁ হৈ গ'ল এতিয়া আমি ডাইনিঙত বহিছোঁ চ' এতিয়া আমি ভাত খাম এয়া পূৰা লৈ ল'লোঁ পূৰা কমপ্লিট এতিয়া মই কচুৰে অকণমান ভাত খাই চাওঁ বহুত টেষ্টি